টুইন, যাক অসমীয়াত যমজ বা যৌজা বুলি কয়। এই যমজ বা যৌজা সন্তানৰ জন্ম হয় কিয়? যমজ বা যৌজা সন্তানৰ জন্ম হোৱাৰ কাৰণ হ'ল যেতিয়া কোনো মহিলাৰ দুটা ডিম্বাণু পুৰুষৰ দুটা শুক্ৰাণুৰ লগত মিলন হয়, নাইবা এটা নিষেচিত ডিম্বাণু দুটা ভাগত ভাগ হৈ দুটা ভ্ৰূণত পৰিণত হয়, তেতিয়াই যমজ বা যৌজা সন্তানৰ জন্ম হয়। কথাটো সহজভাৱে বুজিবলৈ হ'লে এনেকুৱা ধৰণৰ যে মহিলাৰ দুটা ডিম্বাশয় আছে আৰু এই ডিম্বাশয় দুটাই প্ৰতি মাহত এটাকৈ ডিম্বাণু ক্ষৰণ কৰে আৰু পুৰুষৰ দেহত সৃষ্টি হয় শুক্ৰাণু। এতিয়া সংগ্ৰামৰ সময়ত পুৰুষৰ লাখ লাখ শুক্ৰাণুৰ সৃষ্টি হয়, কিন্তু এই লাখ লাখ শুক্ৰাণুৰ ভিতৰত মাত্ৰ এটা শুক্ৰাণুৰ লগতহে সেই ডিম্বাণুটোৰ মিলন হয় আৰু এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনতে সৃষ্টি হয় কি? সন্তানৰ। কিন্তু কেতিয়াবা মহিলাৰ দুয়োটা ডিম্বাশয়ে দুটা ডিম্বাণুৰ সৃষ্টি কৰে আৰু তেতিয়া কি হয়, সেই যে লাখ লাখ শুক্ৰাণু পুৰুষৰ দেহত সৃষ্টি হৈছিল, সেই লাখ লাখ শুক্ৰাণুৰ ভিতৰত দুটা শুক্ৰাণুৱে দুটা ডিম্বাণুকে কি কৰে? ফাৰ্টিলাইজ কৰে, অৰ্থাৎ নিষেচিত কৰে, অৰ্থাৎ মিলন হয় আৰু মিলন হৈ কেনে হয় কি? দুটা ভ্ৰূণৰ সৃষ্টি কৰে, অৰ্থাৎ দুটা সন্তানৰ সৃষ্টি কৰে আৰু এনেদৰে কি হয়? টুইনৰ সৃষ্টি হয় আৰু এনেকুৱা ধৰণৰ টুইনক কি বুলি কয়? এনেকুৱা ধৰণৰ যমজ সন্তানক কয় ফেটাৰ্নেল টুইন বা ডাইজৈগটিক টুইন বা কি বুলি কয় আকৌ নন আইডেণ্টিকেল টুইন বুলিও কয়। এনেকুৱা ধৰণৰ যমজ সন্তানবিলাক কেনেকুৱা হয়? নন আইডেণ্টিকেল, অৰ্থাৎ ইহঁতৰ লিংগ একে নহ'বও পাৰে বা একে হ'বও পাৰে, কাৰণ যিহেতু দুটা দুটা বেলেগ ডিম্বাণুৰ লগত দুটা শুক্ৰাণুৰ মিলন হৈছিল, সেইকাৰণে কি হয়, এইবিলাক টুইন বা যমজ সন্তান কি হয়? বেলেগ বেলেগ হয়, নন আইডেণ্টিকেল হয়, অৰ্থাৎ ইহঁতৰ ছেক্স বেলেগ বেলেগ হ'ব পাৰে, অৰ্থাৎ লিংগ বেলেগ বেলেগ হ'ব পাৰে, অৰ্থাৎ এটা ল'ৰা হ'ব পাৰে, এটা ছোৱালী হ'ব পাৰে, নতুবা দুয়োটাও ল'ৰা হ'ব পাৰে, নতুবা দুয়োটা ছোৱালী হ'ব পাৰে। আৰু এই ধৰণৰ টুইন বা যমজ সন্তানক কি বুলি কয়? ফেটাৰ্নেল টুইন বা ডাইজাইগটিক টুইন, নতুবা নন আইডেণ্টিকেল টুইন বুলিও কয়। আৰু অইন এক ধৰণৰ টুইন আছে যাক কয় আইডেণ্টিকেল টুইন বুলি বা মনোজাইগটিক টুইন বুলিও কয়। এই আইডেণ্টিকেল টুইনবিলাকৰ ক্ষেত্ৰত কি হয় যে মহিলাসকলৰ ক্ষেত্ৰত এটাই ডিম্বাণুৰ সৃষ্টি হ'ব আৰু সেই ডিম্বাণুটোক এটা শুক্ৰাণুৱে কি কৰিব? ফাৰ্টিলাইজ কৰিব বা এটা শুক্ৰাণুৰ লগত সেই ডিম্বাণুটো মিলন হ'ব। কিন্তু মিলন হোৱাৰ পিছত কি হয়? ইহঁতে দুটা ভাগত ভাগ হৈ যায় ডিম্বাণুটো আৰু দুটা ভাগত ভাগ হৈ কেনে কি হয়? দুটা ভ্ৰূণৰ সৃষ্টি কৰে আৰু এনেকুৱা ধৰণৰ টুইনবিলাক আইডেণ্টিকেল, অৰ্থাৎ ইহঁতৰ ছেক্স একে হ'ব, অৰ্থাৎ লিংগ একে হ'ব, হয়তো দুটা ল'ৰা সন্তান সৃষ্টি হ'ব, নতুবা দুটা ছোৱালী সন্তানৰ কি হ'ব? সৃষ্টি হ'ব। এতিয়া আৰু এনেকুৱা ধৰণৰ যিবিলাক আইডেণ্টিকেল টুইন আছে, এইবিলাকৰ জেনেটিকেলি প্ৰায় একেই, ইহঁত হুবহু প্ৰায় একে ধৰণৰ হয়, দেখিবলৈ প্ৰায় একে ধৰণৰে হয়। তো আমি আজি বুজি পালোঁ যে টুইন কেনেদৰে সৃষ্টি হয় বা যমজ সন্তানৰ কেনেদৰে জন্ম হয়। ধন্যবাদ।